हेलो बंधुসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আদৰণিলৈ স্বাগতম জনাইছো। আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস, সেই বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে কেনেদৰেনো আমি বৃক্ষৰোপণ কৰিলো ঘৰতে বা কেনেদৰে পালন কৰিছো তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছো। আজি মই কোনো সাবস্ক্ৰাইবৰ বা লাইক কমেন্টৰ আশা নকৰি সম্পূৰ্ণ নিস্বাৰ্থবিহীনভাৱে মানে স্বতঃস্ফূৰ্তভাৱে ভিডিঅ'টো বনাইছো। আপোনালোকে যাতে ভিডিঅ'টো আকোৱালি লয় তাৰ আশা কৰিছো। খালি মাত্ৰ ভিডিঅ'টো আপোনালোকে ৰিচিভ নকৰাকৈ চাব বুলি আশা কৰিছো। বলক গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, আমি এতিয়া বাৰীলৈ আহিছোঁ। আমাৰ বাৰীখনলৈ আপোনালোকক দেখুৱাম। এয়া গছপুলি মই 3টা লৈ আহিছোঁ। আহক আপোনালোক আহি থাকক, আমাৰ বাৰীলৈ যাওঁ এতিয়া। আজি বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস আপোনালোকে জানেই, সেইকাৰণে আমি ইয়াত চাওক বাৰীখন। এই বাৰীখনতে ধুনীয়াকৈ ৰুম। এতিয়া এখন বাৰী চাওক আপোনালোকে, এখনতে এতিয়া ধুনীয়াকৈ ৰুম। আপোনালোকে দেখিছেই বস্তু পাতিবিলাক মই লৈ আহিছোঁ। বন্ধুসকল, এতিয়া আমি ইয়াতে গছপুলি আপোনালোকে দেখিছে এয়া ৰুম আমি 3টা আনিছোঁ গছপুলি। তেতেলী পুলি এটা আনিছোঁ, জলফাই পুলি আৰু লগতে এটা বেলৰ পুলি আনিছোঁ। 3টা ফল মূলৰে পুলি নহয় জানো, কাৰণ ফল মূলৰ পুলিটো ৰুলে বিশেষকৈ বেছি ভাল। আৰু ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত দেখিছে এইকেইটা আপোনাৰ তেতেলী পুলি। এইটো ধুনীয়া এটা বেলৰ পুলি আনিছোঁ। তাৰপিছতে এইটো জলফাই পুলি। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই এতিয়া গাঁতটো ধুনীয়াকৈ বেলৰ পুলিটো ফাৰ্ষ্ট টাইম ৰুম ধুনীয়াকৈ মাটি খান্দি আছোঁ। এইবিলাক কোলা মাটি চাওক, কিমান কোলা মাটি দেখিছে, সাৰুৱা মানে। এইটো ধুনীয়াকৈ বেলৰ পুলি মই ৰুই দিছোঁ। এইবিলাক কিনাৰে কিনাৰে এতিয়া মাটিবিলাক দি দিছোঁ সুন্দৰকৈ। তাতে বৰষুণো পৰিছে আৰু মাটিবিলাক কোমল হৈছে। সোনকালে ঠন ধৰি থোৱাত সহায় হ'ব, কাৰণ বৰষুণ পৰি আছে। এতিয়া কোনো বাৰিষা কালত পানী দিয়াৰ কোনো প্ৰয়োজন নাই। এতিয়া নিজে নিজে ডাঙৰ হ'ব। খালি মাত্ৰ ইয়াৰ প্ৰতিপাল কৰি থাকিব লাগিব। ছাগলী গৰু যাতে নাখায়, সাৰ গোবৰবিলাকো দিব লাগিব নে কি কয় বন্ধুসকল। এতিয়া মোৰ বেল পুলিটো ইতিমধ্যে কাৰ্য সম্পাদন কৰা সম্পূৰ্ণ হৈ গৈছে। এতিয়া ধুনীয়াকৈ আপোনাৰ এই দেখিছে আপোনালোকে, এইটো চাওক জলফাই পুলিটো এতিয়া মই ৰুম ধুনীয়াকৈ বেলেগ এডোখৰ জেগাত। এয়া মই এতিয়া বন্ধুসকল জলফাই পুলিটো ৰুবৰ কাৰণে মাটি খান্দি আছোঁ। আপোনালোকে চাই থাকক ধুনীয়াকৈ। মাটিটো অকণমান গুড়ি কৰি লৈছোঁ, কাৰণ কোৰে খান্দাতকৈ হাতেৰে মিহি কৰি ল'লে বেছি ভাল হয়। এতিয়া সুন্দৰ ৰূপত এই জলফাই পুলিটো ৰুই দিম। এইটো দেখিছে জলফাই পুলি ধুনীয়াকৈ ৰুম। এতিয়া পচাই থোৱা আছিলে এইবিলাক জলফাই পুলি। এইটো এতিয়া ধুনীয়াকৈ ৰুই দিছোঁ। বন্ধুসকল, এটা কথা ক'ব বিচাৰিছোঁ। আজি বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস। আপোনালোকে ৰুইছেনে নাই ক'বলৈ নাপাহৰিব। কিন্তু সকলোৱে কাৰণ গছপুলিটো ৰোৱাৰ দায়িত্ব নহয় জানো। হেল্ল' বন্ধুসকল, আপোনালোকে দেখি আছে মই গছপুলি ৰুই আছোঁ। মাত্ৰ বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, মানে আপোনালোকে পৰাপক্ষত গছপুলি ৰুবই লাগে। যে আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন, আজিহে যে গছপুলি ৰুবলৈ তেনে কোনো কথা নাই। আজি চৰকাৰে এটা নীতি নিৰ্দেশনা বান্ধি দিছে সমগ্ৰ বিশ্বতে যে এই দিনটোত কাৰণ বৃক্ষৰোপণ কৰিব লাগে বুলি। তথাপিও আপোনালোকে পৰাপক্ষত যিমান পাৰে আপোনালোকে গছপুলি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰক। আজিয়ে যে সম্পূৰ্ণ আজি এটা ৰুলোঁ তাৰ পৰা যে আৰু পুনৰ ৰুব নালাগে, তাৰ কোনো অহা বছৰ যে 5 জুনতহে ৰুব লাগিব তেনে কথা নহয়, নে কি কোৱা বন্ধুসকল। বন্ধুসকল, আপোনালোকে জানেই প্ৰকৃতিখনক সুন্দৰ ৰূপত সেউজীয়া কৰি তোলাৰ দায়িত্ব আমাৰেই নহয় জানো। কাৰণ আপোনাৰ বা মোৰ মাজতে লুকাই আছে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত। কাৰণ অনাগত প্ৰজন্মৰ কাৰণে আমি তেওঁলোকৰ ভৱিষ্যতটো পৰিকল্পনা কৰিব লাগিব নহয় জানো। আমাৰ হাততে আছে তেওঁলোকৰ ভৱিষ্যত। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে একোটা গছপুলি ৰুব লাগে। বন্ধুসকল, গছপুলিটো কেৱল মাত্ৰ ৰুলেই নহ'ব, তাৰ প্ৰতিপালৰ দায়িত্ব আপোনালোকৰ। যেতিয়ালৈকে গছজোপা এজোপা সম্পূৰ্ণ বৃক্ষৰ ৰূপত পৰিণত হৈ নুঠে তেতিয়ালৈকে আপোনাৰ দায়িত্ব থাকিব নহয় জানো। কাৰণ সাৰ জাবৰ দিব লাগিব, তেতিয়াহে আপোনালোকে তাৰ পৰা ফল উৎপাদন কৰিব বা তেওঁ লাগতিয়াল গছজোপা তেতিয়াহে আপোনাক সকলো কামতে প্ৰয়োজনীয় হৈ উঠিব। আৰু আজি গছপুলি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰুইছোঁ। লগতে আৰু দুটামান কাৰণ আছে। কাৰণ আপোনালোকে জানেই বৰ্তমানে দেৱাশিষ গগৈ হত্যাকাণ্ড হ'ল, এফালে অভিনীলৰো হত্যাকাণ্ড হৈ গৈছে। আৰু তেওঁ সনাতন দাস, তেওঁলোকৰো আত্মাই যাতে চিৰশান্তি লাভ কৰে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিও এই গছপুলি ৰুইছোঁ। তেওঁলোকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰ কাৰণে গছপুলি বৃক্ষৰোপণ কৰিছোঁ। বন্ধুসকল, ইয়াতে আপোনালোকৰ ৰুমতে তেতেলী পুলি
মাটি খান্দি লৈছোঁ ধুনীয়াকৈ দুটা ইতিমধ্যে ৰোৱা হৈ গ'ল জলফাই পুলি আৰু বেল পুলিটো ৰুলোঁ এতিয়া আপোনালোকৰ ইয়াত তেতেলী পুলি তিনিটা একেলগতে ৰুই দিছোঁ এয়া চাওক কাৰণ কোনোবা এটা মৰি যাব পাৰে সেইকাৰণে তিনিটা ৰুই দিছোঁ কাৰণ এটা হ'লেতো জীব বাৰিষা বিশেষকৈ আহিলেই গোবৰ চোবৰ দি দিব লাগিব ইয়াতে বন্ধুসকল যদিও আপোনালোকে বৰ্তমানো গছ পুলি ৰোৱা নাই এতিয়ালৈকে তথাপিও এতিয়াও সময় আছে আপোনালোকে এতিয়াও ৰোপণ কৰক কাৰণ আপোনাৰ বা মোৰ মাজতে লুকাই আছে কাৰণ উত্তৰ প্ৰজন্মৰ ভৱিষ্যত